এতিয়া দেখিছে ৰেডি হৈ আছোঁ আৰু এতিয়া মই যাম পাঞ্চালী নামৰ এখন নতুন ধাৰাবাহিক আপোনালোকৰ মাজলৈ আহি আছে আৰু তাৰ শ্বুটিঙলৈ মই এতিয়া যাবলৈ ওলাইছোঁ আৰু যিমান পাৰোঁ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম ব'লকচোন যাওঁ মোৰ লগত আপোনালোককো লৈ যাম ব'লক নাজানো নাজানো গাড়ী দেখা কৰিছোঁ এয়া আহি পেলাই পাই গ'লোহি শ্বুটিঙৰ জেগা এতিয়া লাহে লাহে ভিতৰলৈ সোমাই যাম আৰু ভিতৰতনো কি হৈ আছে সেয়া আপোনালোকক মই দেখাম বুলি ভাবিছোঁ ব'লক যাওঁ এয়া আৰ্টিষ্টসকলে ইয়াতে মেকআপ লয় আৰু এতিয়া আমি ওপৰলৈ যাম শ্বুটিং ওপৰত হৈ আছে এয়া ওপৰলৈ গৈ আছোঁ পাই গ'লোহি এয়া ছেটটো ঠিক কৰি আছে এয়া মানে সকলো সাজু কৰি লৈছে এয়া কেমেৰা ঠিক কৰি আছে এইফালে তাই মেকআপত বহিছে অকণমান মেকআপ লৈ লৈছে এয়া মেকআপ নিতুলজিতে মেকআপ দি আছে এতিয়া আমাৰ অকণমানি টিকিলিজনীয়ে শ্বট দিব এয়া তাই ৰেডি হৈ গৈছে সকলোতো নিজৰ নিজৰ কামত ব্যস্ত আৰু ময়ো ব্যস্ত হৈ পৰিছোঁ আৰু নিজক লৈ ভিডিঅ' বনাইছোঁ আৰু সেয়াই আৰু মোৰ ব্যস্ততা মানে চব ব্যস্ত এই আকৌ খেলিবলৈ লগ পালে দেই মোকে কেনেকৈ নকৰিম অ'কে অঁ খাই গ'ল এয়া মানে মাজে মাজে তাই নৃত্য দেখাই থাকে এনেকৈ নাচি নাচি